গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিও সকলোৱে ভালে আছে। মোৰ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনালোঁ। মানে মই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ উইভিঙৰ পৰা। মানে ৰাতিপুৱা আহিছোঁ, 8টা বাজিলে এতিয়া। মানে উইভিঙত অহাই নাছিলোঁ, কাপোৰো বেছি নাই। সেই আজি ভাবিছোঁ কাপোৰখিনি পাৰোঁ না নৰো ওলাব। আৰু ইয়াতে কাম কৰা মানুহটো অহা নাই কেইদিন, ধান কাটি আছে বোলে। বাইদেউ আতিও নাই, ভাইটি আছে দুটা, আৰু বাকীবিলাকে ঘৰত গৈছে, আহিয়ে পোৱা নাই। মানে দুৰ্গা পূজাতে গৈছে, আহি পোৱা নাই। আহিব চাগে কেতিয়াবা, মানে কিবা কামত ব্যস্তও থাকিব পাৰে। ভাইটিয়ে এতিয়া বোলে বহুতে ভোক লাগিছে ৰাতিপুৱা, আৰু সিহঁতে আৰু ল'ৰা মানুহ ন, বনাই খাব টান পায়। মোক বাইদেউ বুলি কয়, বহুত সন্মান কৰে, ভাল লাগে। সেইবাবে ময়ো ভাবিলোঁ মেগীখিনি যদি বনাই দিব লাগে, ভোক লাগিছে, বনায়ে দিওঁ। কিটচেন ৰুমত সোমাই যাওঁ, তেন্তে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। মই 3 পেকেট খুলি লৈ ল'লোঁ। তাৰপিছত আকৌ মই ইফালে গাজল আৰু বিলাহী, শুকান জলকীয়া, পিঁয়াজ মানে গেছত বনাই দি দিলোঁ। অকণমান লাৰি দি দিওঁ। কি ধুনীয়া হৈছে। এতিয়া মই অলপ পাছত মেগীখিনি দি দিম। বাৰু মই এতিয়া মেগীখিনি গোটেইখিনিও ঢালি দি দিলোঁ। এতিয়া ধুনীয়াকৈ লাৰি দি দিওঁ। ইফালে মই মেগীৰ মছলাকেইটা দিব পাহৰি গৈছিলোঁ। ভাবিছিলোঁ মই মেগীখিনি কিয় টেষ্টি হোৱা নাই, মেগীৰ মছলা দিব পেকেটকেইটা খুলি দিব পাহৰি গৈছিলোঁ। খুলি দি দিলোঁ। এইবাৰে খাই ধুনীয়া লাগিব, পাহৰি গৈছিলোঁ। বাৰু আমাৰ মেগী হৈ গ'ল। ইফালে মেগীটো ধুনীয়াকৈ কেৰাহীৰ পৰা ওলাওঁ। এতিয়া এখন এখনকৈ ডিছত দি দিওঁ। কৰচটো কেনেকুৱা মডেলৰ দেই। দি হৈ গ'ল, ডিছত গোটেইকেইটাকো সাজি দি দিলোঁ। এতিয়া দি দিমগৈ। ভাইটি খাব লাগিছে, মানে চামুচ নাই, হাতেদি খাই আছে। কণী দিলে ভাল লাগিল হয় মেগীত, কিন্তু ভাইটি মাছ মাংস নাখায় যে, সেইকাৰণে। কেনে হৈছে ভাইটি মেগীটো? একদম মানে ভাল হৈছে, চাকাচ হৈছে। বাইদেউ বুলি কয়, সন্মান কৰে, ভাল লাগে, সেইকাৰণে মৰমো লাগে সিহঁতক বিৰাট। আৰু এটাই শালত বহি আছে ইফালে। খাবি মেগীটো, খাবি ফাইনেলি মেগী চেগী খাই ল'লোঁ। মেগী খাই ইফালে আৰু চাহ বনাব দিছিলে, চাহো খাই ল'লোঁ। ইফালে বাইদেউহঁতে মুগা সূতা কাপোৰ কাঢ়িছে। ইফালে একদিন মই ভিডিঅ' বনাইছিলোঁ, আপলোড দিছিলোঁ। ভিডিঅ' বনাই কেনে মানে সিদিনা মুগা সূতাটো মাৰ দিছিলে, আৰু পৰহি মানে কাঢ়িছিলে বোলে মুগা সূতাটো। মানে সূতা নোকোলালে, বাইদেউ লৈ আছে। আৰু ইমান কষ্ট ন, মুগা সূতাটো উহাব লাগে, উহাই কেনে আৰু ল'ব লাগে। সেইকাৰণে দাম 5,000, 6,000, 9,000, 12,000, 15,000 সেনেকৈ দাম। এতিয়া বাইদেউ লাহে লাহে লৈ আছে, এইবিলাক কাঢ়িছে। আমাৰ ৰশ্মি ভণ্টি আজি দখনা পিন্ধি আহিছে। দখনা পিন্ধি আজি ধুনীয়া লাগছে, কালাৰটোও ভাল লাগে। দখনাটো নিজে বৈছা না? ইফালে আমাৰ মৰমৰ বাইদেউটো মুগা সূতা লৈ আছে। কাপোৰটো যে কাঢ়িছিল নহয়, নোকোলাল তাৰমানে। বাইদেৱে মুগা সূতাটো উহালে, উহাই কেনে শুকাই আৰু লৈ আছে, কাঢ়িব এতিয়া। আজি নাকাঢ়া ন বাইদেউ? কালি কাঢ়িবি? কালি হ'ব লোৱা, কালি নহ'লেও পৰহি হ'ব। লাহে লাহে কষ্ট আছে না, কিমান ভেজাল বাপৰে। এনেকুৱা ল'ব, লৈ কেনে এইটো কি উঘা কয় না কি কয় ইয়াক? কি কয় এইটো? এইটো সূতা লৈ থকাটো বাইদেউ? এইটোত ল'ব, লৈ কেনে আৰু বুবিনত ল'ব। আৰু ইফালে বৰ্ণালী ফুলৰ সেই ফুল তোলা বুটা পকাই আছে যঁতৰত। আমাৰ ইয়াতে যঁতৰ বহুতকেইটা আছে, লাইনতো দি পকাব পাৰি, হাতেদিও পকাব পাৰি। ৰশ্মি ভণ্টি ইটো হ'ল এৰী সূতাৰ মেখেলা চাদৰ। কি ধুনীয়া কালাৰ বৈছে, এৰী সূতা ফুল তুলিছে বঢ়িয়াকৈ। কাপোৰ বহুত আছে ন?
কাপোৰ বহুত আছে তাৰ, মোৰহে বেছি নাই আৰু কাপোৰ। হৈ গ'ল কাপোৰখিনি বোৱা, ইয়াৰ পৰা এতিয়া কাটিব লাগিব। চিন দি দিলোঁ। কাপোৰখিনি বোৱা হৈ গ'ল, মানে কাটিবাও হ'ল, এতিয়া ৰাতিও হ'ল, এতিয়া 4-6টা বাজে আৰু মানে ভাইটিহঁতে ক'লে আৰু কালি আমি কাটিম দে, থৈ দি বুলি কেনে কালি কাটিব সিহঁতে ধুনীয়াকৈ থৈ দিব আলমাৰীত। এতিয়া এই ফুল তোলা কাঠগিলা ভালকৈ থৈ কেনে যাওঁ, বাৰু ভিডিঅ'টো এৰিছোঁ, আকৌ লগ পাম নতুন ভিডিঅ' লৈ, আজিলৈ বাই।